হেল্ল' গাইছ, আজি ভণ্টি আৰু মই বাহঁতৰ ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। কাৰণ বায়ে ফোন কৰি মাতিছে যে বাহঁতৰ ঘৰলৈ আলহী আহিব। সেইকাৰণে দুয়োজনে ৰেডি হৈ কিনে আমি পিলপিলিত বহি লৈছোঁ। বেছি দূৰ নহয় বাৰু, ওচৰতে হয়। আৰু আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, প্লিজ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি যোৱা কথাটো গম পাই যে এয়া আইটোৱে আমাক বাহিৰতে ৰৈ আছিল। গৈ পাই আমি প্ৰথমে চব্জি কাটি লৈছোঁ, কাৰণ আলহী যিহেতু আহিয়ে পাব। চ' আমি সকলোৱে জল্দি চব্জি কাটি আছোঁ। চব্জি কাটি থকাৰ মাজতে আকৌ আলহীও আহি পালে। আলহীক চাহ পানী দি লৈ আমিও সকলোৱে বাহিৰতে একেলগে চাহ পানী খাই ল'লোঁ। যিহেতু আমাৰ যোগাৰখিনি অলম'ষ্ট হৈয়ে গৈছে। চ' আৰু এতিয়া বনাই থাকিব। আজি খানাটো পিছে আমাৰ বা আৰু বাৰ জাই বনাব। সেইকাৰণে এইফালে বায়ে চাটনি বনাই আছে, আনফালে এয়া শচীনে আৰু মাছ বনাব। আৰু বাহিৰত এয়া জুইতে চিকেন বনাই আছে। মাংসখিনিৰ কালাৰ দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে নাই জনাব দেই, নিশ্চয় কমেণ্টছ কৰি। এফালে আকৌ এয়া মই আলু ভাজি আছোঁ। ভাত ৰেডি হোৱাৰ পিছতে প্ৰথমে আমি টিকলা পাৰ্টিটো লগতে আলহীখিনিকো দি লৈছোঁ। যিহেতু আলহী আমাৰ নাথাকে, উভতি যাব, সেইকাৰণে দেৰি হ'ব কাৰণে আমি প্ৰথমে তেওঁলোকক দি লৈছোঁ। তাৰপিছতে এয়া আমাৰ ভণ্টি আৰু মইনাই ভাত খাবলৈ লৈছে। মইনাৰো এটা চেনেল আছে, ধনজিতা মইনা বুলি। আপোনালোকে চাব, তাই বহুত বেছি ৰিলছ দি থাকে, মৰম দিব। একেবাৰে শেষত মই আৰু বাহঁত ভাত খাবলৈ লৈছোঁ। যিহেতু মই নিৰামিষ, মাছ মাংস একোৱেই নাখাওঁ। ভাত পানী খাই লৈ আকৌ বাহঁতৰ ওচৰৰ কোৱাৰ্টাৰটোৰে এয়া হৈছে টিকলা, তাৰ লগত অলপমান ধেমালি কৰিলোঁ। আৰু তাৰপিছতে আমাৰ আলহীও যাবলৈ ওলালে। আলহীক বিদায় দি আকৌ আমি সকলোৱে মিলি অলপ এনেই লেকচাৰ দি আছোঁ। আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই চেনেলটো।